হে গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি আমি বনাই আছোঁ পোলাও। চাউলখিনি আধা ঘণ্টামান তিয়াই থৈছোঁ। এতিয়া ৰিফাইন তেলৰ লগত মিক্স কৰি ৰাখিছোঁ। ইয়াত আদা, নহৰু, দালচেনি, তেজপাত, ৰচুন, পিঁয়াজ, বিন, বিলাহী, আলু, জলকীয়া সকলোখিনি যোগাৰ কৰি ল'লোঁ। যোগাৰ কৰি এতিয়া বনাবলৈ ৰেডি কৰিছোঁ। লগতে গাহৰি মাংস বইল কৰি থৈ দিছিলোঁ। এয়া কুকাৰত ৰিফাইন তেল দিছোঁ, অলপমান পিঁয়াজ দিছোঁ। এতিয়া পিঁয়াজ দিয়া হ'ল আৰু এতিয়া কি দিবা? এতিয়া আদা পিঁয়াজটো অকণমান অলপমান ৰঙা হোৱালৈকে অকণমান ভাজিব লাগিব। এতিয়া আদা অলপ নহৰুখিনি ভাজি দি ল'ম, যেতিয়া দিছোঁ। কেঁচা কেঁচা গোন্ধটো জলকীয়াৰ মাজত একেলগে ভাজিম। এতিয়া গাজৰখিনি গাজৰখিনি আৰু বিনখিনি দি দিম। অলপ গোন্ধটো ভাল বেছিকৈ ভাজিব নালাগে, কাৰণ আমি এতিয়া চাউলখিনি দিব। চাউলখিনি মই তিয়াই ৰাখিছিলোঁ আধা ঘণ্টা, আৰু ইয়াত অলপ মই ৰিফাইন দি সানি থৈছিলোঁ। বেছিকৈ হ'ব ন, দুবাৰমান অলপ দিওঁ। চাউলটো বেছি হয়, কুকাৰটো সৰু হৈছে। মই 1 মিনিট অলপ লৰাই দিওঁ। ইমান পকৰি খাবলৈ আহিলে আদা বটা, নহৰু বটা, কেইটামান নহৰু গোটা গোটা থাকিলে। এতিয়া জলকীয়া জ্বলা দি হ'ব নেকি? জলকীয়া বেছি অলপ খাম। এতিয়া মাংসখিনি মই দি দিম, আৰু বিলাহীকেইটা আলুকেইটা পাছত দিম, কাৰণ গাহৰি মাংস বহুত তেল ওলাব। বইল কৰি থোৱা মাংসখিনি থাকিব। হালধি নিমখ দিয়া হৈ গ'ল। আৰু কি দিবা? কিবা মছলা? একো মছলা দিয়া নাই। পানী দি আমাৰ পোলাও হৈ গ'ল। এইফালে মাংস ভিজি আছে, আমাৰ পোলাও হৈ গ'ল। এয়া মাংস ইমান কষ্ট হৈছে। ইফালে ইয়াত লেপটপ অন কৰি পিনে কাম কৰি আছে, আৰু মাংস বনাই আছে। দিবা বহুত কষ্ট আছে ন, মাংস বনাই আছে, কামো কৰি আছে। দেখিয়ে ভাল লাগিছে। পোলাওখিনি হৈ গ'ল। আমাৰ সকলোখিনি ৰেডি হৈ গ'ল। এতিয়া আমি খাম পোলাও আৰু গাহৰি মাংসৰ সৈতে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকেও জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ কৰিবলৈ নাপাহৰিব, একেবাৰে নাপাহৰিব। আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন, কেনেকুৱা লাগে জনাব কমেণ্টত। ইয়াতে ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ। আকৌ লগ পাম নতুন